400 টাকা এই 400 টাকা মই কি কৰিম তাক উল্টা মই দান কৰিলো 18 লাখ মহিলাক 25,000 টকা যাৰ য'ত লোন আছিল উভতাই দিয়াৰ বাবে আমি ইতিমধ্যে সিদ্ধান্ত লৈছো। মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ পূৰ্বে 12,500 কোটি টকা ঋণ গ্ৰহণকাৰীসকলৰ ঋণ মাফ কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছিলে আৰু কেবিনেটত সিদ্ধান্ত ল'লে যে কেৱল 1800 কোটি টকাৰ ঋণহে মাফ কৰা হ'ব। তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে 10,700 কোটি টকা এটা ৰামঠগন অসমবাসী ৰাইজক দিলে। নির্বাচনের পূর্বে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা এক রাজহুয়া সভাত ঘোষণা করেছিল যে 11 লাখ মহিলার 25,000 টাকা করে ঋণ মাফ করা হব, কিন্তু নির্বাচনের পিছত 25,000 টাকার নামত 400 টাকার চেক থামাই দিলা। 25,000 টাকার নামত 400 টাকার চেক দিয়াত মহিলা এনেদরে ক্ষোভ উজাৰিলে, মুখ্যমন্ত্রীক 400 টাকা দান করে দিলে, এনেদরে ক্ষোভ উজাৰিলে এগৰাকী মহিলাই। চাওক সম্পূর্ণ ভিডিও। 25,000 টাকা আমার পাবলিকক দিবই নোৱাৰি আছে, তাৰ ছোৱালীৰ লিপষ্টিক কিনিবলৈ ইয়াৰ ওচৰত নাথাকিলে মোক ক'লে হতে মই 500 টাকা তাক মই দান কৰিলো, সি নিজে কিনি ল'লে হতে 400 টাকা এই 400 টাকা মই কি কৰিম তাক উল্টা মই দান কৰিলো হতে 400 টাকাৰ এইটো মই দান দিও। আমি মুছলিম মানুহ মই দান কৰি থাকো, কিয় আমাৰ ৰোজা মাহত আমি নিজে দান দিওঁ, তাকে মই দান দি দিলো হতো, ভিখাৰী বুলি তাকে মই দান কৰিলো হতো। আৰু সি তাৰ ৰাজা ইয়াত থাকিলে ভিখাৰী হৈ যাব, দেশটো আমাৰ এই দেশ ভিখাৰী কৰি দিব। আজি মিটিঙত মাতিছে 25,000 টকাৰ বোলে চেক দিব বুলি, আমালোকে নিজে ইমান দূৰৰ পৰা মই কষ্ট কৰি আহিছো, আহাৰ পিছত এতিয়া এই মিটিং আমি শেষ হোৱাৰ পিছত এয়া ছাৰে মোক 400 টকাৰ চেক দিছে। 400 টকাৰ কাৰণ মই চেকৰ কাৰণে আহিছো নেকি? নাই, 1 টকা মোৰ নাই, মোৰ লকডাউনত মই কিস্তি চলাইছো, সেইটোৰ ভিতৰত আমাৰ এই 400 টকা চেক আহিছে। 25,000 টকা দিব কৈছিলে, 400 টকা হেমন্ত দিছে। আৰু কোনে দিছে? হেমন্ত এনেকা মানুহক ঠগিব পাৰে, তাক দান লাগি আছিলে, মোক ক'ব লাগিছিলে, মই 500 টকা তাক দান দিলো হতো। সি যেতিয়া মিটিঙত আহিছিলে তাক ক'ব লাগিছিলে পাব্লিক তোমালোকে মোৰ ওচৰত মই আহিছো দান খুজিবলৈ, মই দান দিলো হতো, মই তাক দান দিলো হতো। 500 টকা মই তাক দান দি গলো হতো। 25,000 টকা আমাৰ পাব্লিকক দিবই নোৱাৰি আছে, তাৰ ছোৱালীৰ লিপষ্টিক কিনিবলৈ ইয়াৰ ওচৰত নাথাকিলে মোক ক'লে হতে মই 500 টকা তাক মই দান কৰিলো, সি নিজে কিনি ল'লে হতে 400 টকা এই 400 টকা মই কি কৰিম তাক উল্টা মই দান কৰিলো হতে 400 টকাৰ এইটো মই দান দিওঁ। আমি মুছলিম মানুহ মই দান কৰি থাকো, কিয় আমাৰ ৰোজা মাহত আমি নিজে দান দিওঁ, তাকে মই দান দি দিলো হতো, ভিখাৰী বুলি তাকে মই দান কৰিলো হতো। আৰু সি তাৰ ৰাজা ইয়াত থাকিলে ভিখাৰী হৈ যাব, দেশটো আমাৰ এই দেশ ভিখাৰী কৰি দিব। আজি মিটিঙত মাতিছে 25,000 টকাৰ বোলে চেক দিব বুলি, আমালোকে নিজে ইমান দূৰৰ পৰা মই কষ্ট কৰি আহিছো, আহাৰ পিছত এতিয়া এই মিটিং আমি শেষ হোৱাৰ পিছত এয়া ছাৰে মোক 400 টকাৰ চেক দিছে। 400 টকাৰ কাৰণ মই চেকৰ কাৰণে আহিছো নেকি? নাই, 1 টকা মোৰ নাই, মোৰ লকডাউনত মই কিস্তি চলাইছো, সেইটোৰ ভিতৰত আমাৰ এই 400 টকা চেক আহিছে। 25,000 টকা দিব কৈছিলে, 400 টকা হেমন্ত দিছে। আৰু কোনে দিছে? হেমন্ত এনেকা মানুহক ঠগিব পাৰে, তাক দান লাগি আছিলে, মোক ক'ব লাগিছিলে, মই 500 টকা তাক দান দিলো হতো। সি যেতিয়া মিটিঙত আহিছিলে তাক ক'ব লাগিছিলে পাব্লিক তোমালোকে মোৰ ওচৰত মই আহিছো দান খুজিবলৈ, মই দান দিলো হতো, মই তাক দান দিলো হতো। 500 টকা মই তাক দান দি গলো হতো। 25,000 টকা আমাৰ পাব্লিকক দিবই নোৱাৰি আছে, তাৰ ছোৱালীৰ লিপষ্টিক কিনিবলৈ ইয়াৰ ওচৰত নাথাকিলে মোক ক'লে হতে মই 500 টকা তাক মই দান কৰিলো, সি নিজে কিনি ল'লে হতে 400 টকা এই 400 টকা মই কি কৰিম তাক উল্টা মই দান কৰিলো হতো। 400 টকাৰ এইটো মই দান দিওঁ। আমি মুছলিম মানুহ মই দান কৰি থাকো, কিয় আমাৰ ৰোজা মাহত আমি নিজে দান দিওঁ, তাকে মই দান দি দিলো হতো, ভিখাৰী বুলি তাকে মই দান কৰিলো হতো। আৰু সি তাৰ ৰাজা ইয়াত থাকিলে ভিখাৰী হৈ যাব, দেশটো আমাৰ এই দেশ ভিখাৰী কৰি দিব। আজি মিটিঙত মাতিছে 25,000 টকাৰ বোলে চেক দিব বুলি, আমালোকে নিজে ইমান দূৰৰ পৰা মই কষ্ট কৰি আহিছো, আহাৰ পিছত এতিয়া এই মিটিং আমি শেষ হোৱাৰ পিছত
এয়া ছাৰে মোক 400 টকাৰ চেক দিছে 400 টকাৰ কাৰণ মই চেকৰ কাৰণে আহিছোঁ নেকি নাই 1 টকা মোৰ নাই মোৰ লকডাউনত মই কিস্তি চলাইছোঁ সেইটোৰ ভিতৰত আমাৰ এই 400 টকা চেক আহিছে 25,000 টকা দিব কৈছিলে 400 টকা হেমন্ত দিছে আৰু কোনে দিছে হেমন্ত এনেকা মানুহক ঠগিব পাৰে তাক দাম লাগি আছিলে মোক ক'ব লাগিছিলে মই 500 টকা তাক দাম দিলো হতো সি যেতিয়া মিটিঙত আহিছিলে তাক ক'ব লাগিছিলে পাব্লিক তোমালোকে মোৰ ওচৰত মই আহিছোঁ দাম খুজিবলৈ মই দাম দিলো হতো তাক মই তাক দাম দিলো হতো 500 টকা মই তাক দাম দি গ'লো